ৰাতিপুৱাৰ সতেজতাৰ সৈতে আপোনালোক সকলোকে এই ভিডিঅ'টো স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আছোঁ মই আমাৰ গাঁৱৰ ঘৰত। আমাৰ গাঁৱৰ ঘৰখন বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত ভকুৱামাৰীত। আৰু এই মুহূৰ্তত মই খেতিত আহিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যে এইবাৰ আমি কি কি খেতি কৰিলোঁ বা খেতি কেনেকুৱা হ'ল কিছু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এইবাৰ কিন্তু বতৰে আমাৰ লগত কিছু অলপ খেলি মেলি কৰিছে। খেলি মেলি বুলি কৈছোঁ কাৰণ যেতিয়া আমাৰ বৰষুণৰ প্ৰয়োজন নাছিলে সেইটো সময়ত ইমান বেছি বৰষুণ হৈ গ'ল, আৰু যিটো সময়ত বৰষুণৰ প্ৰয়োজন আছিলে সেই সময়ত বৰষুণ নোহোৱাৰ কাৰণে আমাৰ খেতি আমি কৰিব নোৱাৰিলোঁ। অৰ্থাৎ যেতিয়া আমাৰ ধানৰ খেতি কৰিবলগীয়া আছিলে সেই ধানৰ খেতি কৰিবৰ সময়ত বৰষুণ নোহোৱাৰ কাৰণে আমি ধান খেতি কৰিব নোৱাৰিলোঁ। আৰু পিছত দুৰ্গা পূজাৰ সময় যেতিয়া আহিলে সেই সময়ত যেতিয়া আলুৰ খেতি কৰা যায় সেই সময়ত বৰষুণ হৈ যোৱাৰ কাৰণে আমাৰ 1 বিঘা আলু পচি যায়, যাৰ কাৰণে মানে ছিষ্টেমটো এনেকুৱা হৈছে যে বৰষুণ নোহোৱা সময়ত বৰষুণ হৈ গ'ল, তাৰ কাৰণে ক্ষতি হ'ল, আৰু বৰষুণ হ'ব লগা সময়ত বৰষুণ নোহোৱাৰ কাৰণে ক্ষতি হৈ গ'ল। তো আলু 1 বিঘা পচি যোৱাৰ পিছত আমি ইয়াতে পুনৰ নতুনকৈ আলু লগাইছিলোঁ। এই আলু গছবোৰ অকণমান ডাঙৰ হৈছে, এইখিনি অলপ সৰু আছে, এই আগফালে আছে যিখিনি অকণমান ভালকৈ ডাঙৰ হৈছে, আৰু আজি সেইখিনিত পানী দিব লাগিব। আনিছে ধুনীয়াকৈ পানীখিনি যাবৰ কাৰণে মাজেৰে যি ড্ৰেইন লাগে সেই ড্ৰেইনখিনি বনাই দি আছে। আনি চাওক, আপোনালোকে ইয়াৰ আগতে কিছুমান ভিডিঅ'ত মোৰ লগত দেখিছে বা ফটোত দেখিছে। তো আনিছে খুব ধুনীয়াকৈ কাম কৰি আছে। এনে মানে আহিছে আৰু ৰাতিপুৱা পঢ়িব লাগে, পঢ়া বাদ দি অকণমান আহি পেলাই ইয়াতে কাম কৰি আছে। এই অলপ খং উঠি যায়, সেইটো মোক মাৰিব আহিছে। এইটো পূৰা মানে প্ৰমাণ ৰৈ গ'ল। তো যিয়ে নহওক আমাৰ আলু খেতিত আজি আমি পানী দিম, আৰু ধুনীয়াকৈ আলুৰ মাজে মাজে এইবিলাক ধুনীয়াকৈ কৰি বনাই দিয়া হৈছে। এনেকুৱাকৈ কৰাটোক আমাৰ ইয়াতে আলু খেতিত মানে আমি কেল দিয়ে বুলি কওঁ। আপোনালোকে বা কি কয় জনাবচোন, আপোনালোকৰ অঞ্চলত কি বুলি কোৱা যায়। এনেকুৱাকৈ ধুনীয়াকৈ মানে শাৰীবোৰ ভালকৈ মানে দুইফালৰ পৰা মাটিখিনি উঠাই দি পেলাই এই মাজে মাজে পানী যাব, আৰু এনেকৈ উঠাই দিলে মানে কি হয়, আলু গছটো ভালকৈ হয় আৰু আলুবোৰ ডাঙৰ হয়, ভাল এটা আলু হয়। মানে আলু যদি মাটিৰ পৰা কোনোবা ছাইডেদি ওলাইও থাকে তেতিয়াহ'লে আলুটো কি হৈ যায়, এই আমি দেখিবলৈ পাওঁ নহয় আলুবিলাকত অকণমান নীলা ৰঙৰ এটা বেলেগ ধৰণৰ ৰং হোৱা দেখা যায়। চ' সেইকাৰণে আলুৰ দুইফালৰ পৰা মানে মাটিখিনি খুব ধুনীয়াকৈ উঠাই দিয়া হয়, যাতে আলু গছবোৰ ভালদৰে গুৰিবোৰ ঢাক খাই যায় আৰু আলুবোৰ ভাল হয়। গতিকে আমাৰ এইখিনি এইফালে আপোনালোকে যিমান দূৰলৈকে দেখা পাই আছে সেইখিনিলৈকে আলু খেতি, আৰু ইফালে আছে এই যিমান দূৰলৈকে দেখা গৈ আছে এইখিনি আমাৰ আলু খেতি। আজি আলু খেতিত আমি ধুনীয়াকৈ পানী দিম। পানী দিয়াৰ লগে লগে এতিয়া বৰ্তমান পানী দিয়াৰ পূৰা সময় হৈছে। পানী দিয়াৰ লগে লগে আলু খেতিটো খুব ধুনীয়াকৈ মানে লহপহকৈ গছবোৰ বাঢ়ি উঠিব। তাৰপিছত প্ৰায় 1-1.5 মাহ পিছত আলুখিনি উঠাব পৰা যাব। আৰু এইবাৰ দেখা যাওক কি হয়। ইয়াৰ আগতে 1 বিঘামান আলু আমাৰ বৰষুণ হৈ যোৱাৰ কাৰণে বেয়া হৈ গ'ল। তো পিছত আমি এইখিনি কৰিছিলোঁ। আৰু অলপ কিবা খেতি আছে এইফালে এই ছাইডটো, এইখিনি যে এইখিনিত মানে কিবা অলপ বেলেগ আছে, মটৰ আছে, বিন অকণমান আছে, সেইখিনি দেখাম আপোনালোকক ওচৰৰ পৰা। আলু খেতিৰ পিছত এইখিনি আছে আমাৰ ইয়াতে যিখিনি লগোৱা হৈছে। মটৰ অলপ আছে, মটৰ গছ। আপোনালোকে মটৰ গছ দেখিব পাৰে, এইটো মটৰ গছ গজি উঠিছে, এইটো মটৰ গছ। শাৰী শাৰীকৈ মটৰ গছবোৰ লগোৱা হৈছে। ইয়াৰ লগে লগে আছে অকণমান সেইফালে সেইটো ছাইডত অকণমান আছে বিনৰ খেতি অকণমান আছে, কিন্তু বিন গছবোৰ বেছি ভালকৈ গজা নাই। কিবা প্ৰব্লেম হৈছে, গুটিবোৰ খুব বেছি ভাল নাছিল নেকি, কিবা এটা প্ৰব্লেম হৈছিলে চাগে। তো এইখিনি অকণমান আলু আছে, মানে আলু লাষ্টত অকণমান বেছি হৈ গ'ল। তো এইটো এটা ছাইড অকণমান আলু দিয়া হৈছে, আৰু ইফালে মটৰ আৰু বিন অকণমান দিয়া হৈছে। আৰু এই লাষ্টৰ ফালে এইটো ছাইডে আছে মটৰ আৰু বিন খেতিত ঘাঁহ হৈছে। ঘাঁহখিনিও চাফা কৰিব লাগিব। এইখিনি চাওক, নহৰু, এই নহৰু গছ। ইয়াতে যিমানখিনি নহৰু আছে আমাৰ বছৰটোত
খায়ো আমি বিক্ৰী কৰিব পৰাও নহৰু আমাৰ হৈ যায়। গতিকে ইয়াতে যিমানখিনি নহৰু আছে ভালেখিনি নহৰু আছে। এই যিমানখিনি দেখিবলৈ পাইছে গোটেইখিনি নহৰু, আৰু এই অকণমান আছে পিঁয়াজৰ গছ কেইটামান আছে, সেইখিনি নহৰু, সেইবোৰ নহৰু, এইবোৰ হৈছে পিঁয়াজ। আমাৰ এই ডৰা খেতিত আমি কেইবাটাও খেতি কৰিছোঁ। আলু ৰোৱা হৈছে, বিন, মটৰ, নহৰু, পিঁয়াজ, ভালেখিনি মানে অকণমান নহৰু, পিঁয়াজ, বিন এইখিনি অকণমান কৰা হৈছে, বাকী বেছিখিনি আলু কৰা হৈছে। আমাৰ এই অঞ্চলটো সম্পূৰ্ণ কৃষি প্ৰধান অঞ্চল। ইয়াৰ বেছিভাগ মানুহেই কৃষিৰ ওপৰতে নিৰ্ভৰশীল। যদিও বা আমাৰ গাঁওখন সৰভোগ সমষ্টিৰ অন্তৰ্গত, যোৱাটো চৰকাৰৰ সময়ত ৰঞ্জিত দাস মানে বিজেপিৰ সভাপতি আৰু আমাৰ MLA আছিল যদিও তেনেকুৱা বিশেষ কোনো উন্নয়ন আমাৰ অঞ্চলত আমি দেখিবলৈ পোৱা নাই। ইয়াতে চবেই বিভিন্ন ধৰণৰ খেতি কৰে। এই পথাৰটো আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে বহুতে আলু খেতি কৰিছে, কবি খেতি কৰিছে, মূলা খেতি কৰিছে, আনিছতৰো বহুত খেতি কৰিছে। আনিছতৰ খেতিও দেখাম। এয়া আপোনালোকে এইটো যিটো দেখিছে এইটো কি গম পাইছেনে? এইটো হৈছে তিল খেতি। বহুতেই তিল কেনেকৈ হয়, গছ কেনেকুৱা হয় বহুতে চিনি নাপায়। অকণমান আপোনালোকক তিল খেতি দেখাবলৈ, এইটো তিল গছ ইয়াতে। আৰু এই সৰু সৰুকৈ যিবোৰ দেখিবলৈ পাইছে এইবোৰ যেতিয়া পুৰঠ হয়, এইবোৰৰ ভিতৰত তিল হয়। এইটো যেতিয়া পুৰঠ হ'ব, পুৰঠ হোৱাৰ পিছত কাটি পেলাই ৰ'দত শুকাই দিলে ইয়াৰ ভিতৰৰ পৰা তিল ওলাই যায়। এইটো তিল খেতি, এইডৰাত তিল লগোৱা হৈছে। আৰু কি কি খেতি আছে অকণমান আপোনালোকক দেখুৱাওঁ, আমাৰ অঞ্চলত কি কি খেতি হয়। আৰু প্ৰথম অৱস্থাত যে আপোনালোকক ক'লোঁ যে আমি আলু খেতি কৰিছিলোঁ, কিন্তু সেইখিনি বৰষুণৰ কাৰণে আলু বেয়া হৈ গ'ল। তাৰ ওচৰত আনিছতৰো খেতি আছে, আনিছতৰ বিন খেতি আছে, সেইখিনি অকণমান মোটামুটি ভাল হৈছে, সেইখিনি দেখাম। এইটো আনিছতৰ খেতি, এইটো আনিছ খুব লাজ কৰে, ভিডিঅ'ত নাহে। এইটো ইয়াতে সৰিয়হ ৰুইছে, সৰিয়হ খেতি। এবাৰ আনিছতৰ পৰা সৰিয়হ নিব লাগিব, তেলৰ যিহে দাম। আৰু এইটোতো কিবা দিছে। এইটো এটা আলু খেতি। এইবিলাকো বৰষুণৰ সময়ত এফেক্টেড হৈছিলে। চাওক মানে গোটেইখিনি আলু আছে, মাজতে এইখিনি কিন্তু ধনিয়া পাত, মানে এইখিনিত বৰষুণ পৰি পেলাই পানী বহুত বেছি জমা হৈ গ'ল, সেইকাৰণে এইখিনিত আলু বেয়া হৈ যোৱাৰ কাৰণে ধনিয়া পাত লগাই দিছে। আৰু এই ধনিয়া পাতবোৰ উঠাই মুঠিয়ে মুঠিয়ে তেনেকুৱাকৈ বিক্ৰী কৰে। এইখিনিও ধনিয়া পাত। আৰু সেইফালে বেলেগ খেতি আছে, মটৰ আছে, বিন আছে, আলু গছ। এতিয়া আমাৰ সেই বেয়া হৈ যোৱা যিটো খেতি আছিলে, সেই খেতিৰ ফালে যাম, দেখুৱাম আপোনালোকক কি অৱস্থা সেইটো। এয়া আলু, বহুত খেতিত আলু কৰিছে। আলু কিছুদিন পিছৰ পৰা আলু উঠোৱা ষ্টাৰ্ট হৈ যাব। আমাৰ ইফালৰ পৰা আলু মানুহে বজাৰত নিব। এতিয়া বৰ্তমান দাম ভালেই, লাহে লাহে বা দাম কেনেকুৱা পৰ্যায়ত যায়। এইটো হ'ল আমাৰ একডৰা মাটি, যি মাটিত আমি দুৰ্গা পূজাৰ আগে এতিয়া মানে আলু খেতি কৰিছিলোঁ, কিন্তু বৰষুণৰ ফলত এনেকুৱা পানী জমা হৈ গ'ল যে মানে আলু খেতি সম্পূৰ্ণৰূপে বেয়া হৈ গ'ল। মাজে মাজে কিছুমান জেগাত অলপ অলপ গছ আছে, কিন্তু ইমান ঘাঁহ হৈছে। এতিয়া আমাৰ গৰু আছে, গৰুক আমি খুৱাম, আৰু আধাখিনি অলৰেডি বিক্ৰী কৰি দিয়া হ'ল, মানে ইমান আমাক নালাগে। এই চব কিছু আলু খেতি আছে, কম পৰিমাণে আলু খেতি আছে। তো ইয়াতে অলপ হ'ব, যিখিনি এনে খাব পৰা যাব আৰু, কিন্তু বিক্ৰী কৰিব পৰা বিধৰ আলু ইয়াতে নাই। বিৰাট ঘাঁহ হৈছে, কিন্তু গৰুৰ কাৰণে ভাল হৈছে, গৰুক খুৱাব পাৰিম। সেইফালে আনিছতৰ খেতি, সেইটো খেতি অলপ দেখাম। হৈছে আনিছতৰ বিন খেতি। ইহঁতৰ বিন গছবোৰ ভাল হৈছে। ইয়াৰ পৰাই নি পেলাই খাব লাগিব, খোৱাটো চলি যাব, আনিছে গম নোপোৱাকৈ। আনিছতৰ এইটো ধনিয়া পাত ইয়াতে অলপ আছে, আৰু এই বিন গছত ইতিমধ্যে ফুল ধৰিছে, ফুল লাগিছে, ভালে হৈছে বিন খেতি।
উঠাই নি পেলাই খাব লাগিব ন আনিছ। আৰু এইফালে আলু আছে, আনিছহঁতৰ অকণমান আলু আছে। আনিছহঁতৰো আলু খেতিত বৰষুণত ফলত এফেক্ট হৈছিলে। এইটো আমাৰ মাটি, এইটো আনিছহঁতৰ মাটি। এইটো হ'ল বৰ্ডাৰ, এইটো একেবাৰে পুৰা বৰ্ডাৰ বনাই দিয়া হৈছে। এইটো চাওক আনিছহঁতৰ আলু খেতি, কিন্তু মাজে মাজে নাই। মাজে মাজে নাই মানে যেতিয়া বৰষুণ হ'ল, বৰষুণ হৈ পানী জমা হৈ গ'ল, পানী হৈ জমা হোৱাৰ ফলত এই মাজে মাজে আলুবোৰ পচি গ'ল, যাৰ কাৰণে আলু খেতি বেয়া হৈ গ'ল। কিন্তু যিখিনি আছে মোটামুটি হেল্ডি, গছবিলাক বহুত হেল্ডি। এতিয়া বেলেগ খেতি আৰু আছে আমাৰ পথাৰত। এইটো এটা কিবা খেতি আছে, এইটোতো আমাৰ এই ঘাঁহনি। এইটো মটৰ গছ, মটৰ খেতি। মটৰ আছে। এইটো আনিছহঁতৰ নহৰু খেতি, ভালেখিনি নহৰু কৰিছে। নহৰু আছে, এইটো ছাইডত অকণমান পিঁয়াজ আছে, খুব ডাঙৰ ডাঙৰ হৈছে, ভাল। কিন্তু এইবিলাকত কোনো ধৰণৰ কেমিকেল নাই। এইবোৰ ঘৰতে গৰু আছে, গোবৰ আছে, এই গৰুৰ গোবৰেৰে এইবোৰ খেতিটো কৰা হয়। এইবোৰ আৰু কিছু খেতি, কেইটামান চাগে বন্ধাকবিৰো পুলি ইয়াতে ৰৈছে। আলু খেতি, বন্ধাকবি, আলু, মটৰ। এইটো আমাৰ খুৰা এজনৰ খেতি। এইটো আনিছহঁতৰ খেতি, এইটো আনিছহঁতৰ খেতি। এইটো আমাৰে আৰু এজন খুৰা, তেওঁৰ খেতি। মটৰ, বিন, আলু। সেইটো আনিছহঁতৰ অলপ মূলা কৰিছে, মূলা অকণমান দিছে। আনিছে গান গাই আছে, কাঁচা বাদাম। আৰু এইখিনি ঘাঁহ, আৰু এয়া ধনিয়া পাত। গতিকে আজি এনেকুৱা ধৰণে ভিডিঅ'টো শেষ কৰিবলৈ যত্ন কৰিম। ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু এনেকুৱা ধৰণৰ যদি কিছু ভিডিঅ' বনাই থাকিলে আপোনালোকে ভাল পায়, সেয়া কমেণ্টত জনাব। বা আপোনালোকৰ অঞ্চলৰ আমাৰ ভিউৱাৰ্ছসকলৰ মাজত যদি কোনোবা তেনেকুৱা ভিডিঅ' চোৱা মানুহ আছে, ভিডিঅ' বনোৱা মানুহ আছে, তেওঁলোকেও ভিডিঅ' বনাব পাৰে, নিজৰ অঞ্চলৰ ভিডিঅ' বনাব পাৰে। কাৰণ ভিডিঅ' বনোৱাত আমাৰ এনেকুৱা হয় যে আপুনি যদি কোনোবা অঞ্চলৰ বিশেষ বেলেগ এটা অঞ্চলৰ বা মই বেলেগ এটা অঞ্চলৰ, কিন্তু আমি ভিডিঅ'ৰ জৰিয়তে নতুন নতুন ঠাই আমি এক্সপ্ল'ৰ কৰিব পাৰোঁ। সেই ঠাইবিলাকৰ বিষয়ে আমি অকণমান জানিব পাৰোঁ বা ঠাইবিলাক দেখিব পাৰোঁ। সেইটো এটা কোনোবা ঠাইত নোযোৱাকৈ আমি এই কামবোৰ কৰিব পাৰোঁ। গতিকে আপোনালোকেও যদি ভিডিঅ' বনাব বিচাৰে, বনাব পাৰে, আপলোড কৰিব পাৰে। সেয়া মই মোৰ ফালৰ পৰা আপোনালোকক এনকাৰেজ কৰোঁ। গতিকে আজিৰ ভিডিঅ'টোলৈ ইমানটা সামৰিছোঁ। ধন্যবাদ।